দাদা খবৰ ভাল? আছো দিয়া। আজি মই আহিছোঁ মানে কৰোণাৰ কাৰণে কিবা সজাগতামূলক কামৰ কাৰণে। মই দেখিলোঁ আহোঁতে যে পইচাটো কাষ্টমাৰে দিলে দিছে আপুনি তাৰপিছত ডাইৰেক্ট কেছ বক্সত থৈ দিছে। তো কথাটো হ'ল এনেকৈ পইচা দোকানীৰ কাৰণে মই কৰিছোঁ এইটো, কাৰণ মালিগাঁৱত গম পাইছে গেলামাল দোকানী কৰোণা হৈছে, তাৰ পৰা বেমাৰ বাঢ়ি বাঢ়ি গৈ আছে। কাৰণ মেইন কাৰণ হ'ল পইচাটো বহুত জেগাৰ পৰা বিয়পি আহে। সেইকাৰণে এটা কাম কৰিব, কালিৰ পৰা এতিয়া কাষ্টমাৰে পইচা দিয়ে, নতুন পইচাটো বেলেগকৈ থ'ব আৰু আগৰ পুৰণা কেছ বক্সৰ পইচাটো আপুনি ওলাই কিনে কাষ্টমাৰক দিব। তেতিয়া 24 ঘণ্টাৰ পিছত ভাইৰাছটো ধ্বংস হৈ যায়। সেইটো কৰিলে আমাৰো ভাল হয়, আপোনালোকৰ দোকানীবিলাকৰো ভাল হয়। আপুনি কি ভাবে এই কথাটো? যিটো দিয়া কিন্তু ভালেই হ'ল কথাটো, এইটো আছিল এইটোৱে মই কৰিম আৰু। ঠিক আছে, ধন্যবাদ ধন্যবাদ। এইটোৱে কৰিম দিয়া মই, ভাল লাগিল একদম, বহুত বঢ়িয়া। চ' ৱেলকাম এভৰিৱান। মানে যোৱাকালি আমাৰ এৰিয়াত মই প্ৰায় দোকানখিনিত গৈছিলোঁ। চ' ক'ব গ'লে পইচাৰ পৰা বহুতখিনি বেমাৰ বিয়পিছে আৰু বিশেষকৈ আমি দোকানীবিলাকক গুৰুত্ব দিব লাগে। দোকানী পইচা লেনদেন বহুত কৰে। চ' সেইকাৰণে মই কালি সজাগতামূলক কাম এটা কৰিলোঁ। দোকানে দোকানে গৈ কিনে কৈছোঁ যে পুৰণা পইচাখিনি হাতেৰে নুচুব, কাষ্টমাৰক এটা ডাব্বাত দিব। যদি ৰিটাৰ্ণ কৰিব লাগে, যোৱাকালিৰ পইচাখিনি ৰিটাৰ্ণ দিব, কাৰণ 24 ঘণ্টাৰ ভিতৰত সেইখিনি একো চেনিটাইজ হৈ যায় অট'মেটিক। সজাগতামূলক কাৰণত দাদা আপুনি কাষ্টমাৰে পইচা দিলে কি কৰে? লগালগ কাষ্টমাৰে পইচা দিয়ে মই থৈ দিওঁ। অকণমান জোৰে ক'বচোন। কাষ্টমাৰে পইচা দিয়ে মই থৈ দিওঁ। আচ্ছা, মানে বেলেগকৈ থৈ নিদিয়ে? বেলেগকৈ থৈ নিদিওঁ, যেনেকৈ দিয়ে এনেকৈ থৈ দিওঁ আৰু। আচ্ছা, তাৰমানে এখেতে দিছিলে পইচা আপোনাক? এখেতে পইচা দিছিলে, মই থৈ দিছোঁ। তো চাব, পইচাৰ পৰা কৰোণা বেমাৰ বহুত হৈছে। সেইকাৰণে এটা কাম কৰিব, কাষ্টমাৰে পইচা দিলে আজি সেইটো বেলেগকৈ থ'ব, পুৰণা পইচাৰ পৰা মানে তেখেতক বদলাই দিব। ঠিক আছে, কালিৰ পৰা তেনেকৈ কৰিব, তেতিয়াহে আমি বাচিব পাৰিম। ঠিক আছে, কাৰণ 24 ঘণ্টাৰ ভিতৰত সেইখিনি একো চেনিটাইজ হৈ যায় অট'মেটিক। চ' সেইখিনি বহুতখিনি কৰিলোঁ আৰু আজি সেইকাৰণে এতিয়া ওলাই যাম কোনে কেনেকৈ ইমপ্লিমেণ্ট কৰিছে এইটো বিষয়ে। আৰু লগতে থেংক ইউ ক'ব বিচাৰোঁ মোৰ লগৰ ৰাজেশ চেত্ৰী। সি গণেশগুৰি আৰু খ্ৰীষ্টান বস্তি জেগাত বহুতখিনি কৰিছে। সি দোকানে দোকানে গৈ কিনে কৈ আছে যে পুৰণা পইচা ডাব্বাত ৰাখিব, এনেকৈ নতুন পইচা দিব। চ' তাকো থেংক ইউ ক'ব বিচাৰোঁ। চ' মেইনলি অলপ গুৰুত্ব দিব লাগে, কাৰণ পইচাৰ পৰা বহুত বেমাৰ বিয়পিছে। পইচা কাৰণ ক'ৰ পৰা ক'ত পইচা আহে সেইটো কোনো ক'ব নোৱাৰে। চ' মই বিশেষকৈ সেইকাৰণে দোকানীবিলাকৰ কাৰণে এই কামটো কৰিছোঁ। আৰু চাওঁ আহক আজি কোনে এইটো উদাহৰণ দাঙি ধৰে, এই কামটো আৰম্ভ কৰিছে। আৰু আশা কৰোঁ এই কামটো যাতে সকলো দোকানীয়ে, হ'ব পাৰে অলপ দেৰি হ'ব পাৰে, কাষ্টমাৰ ৰখাব লগা হ'ব পাৰে, কিন্তু ৰখাৰ বিনিময়ত আমি এটলিষ্ট বেমাৰটো বিয়পাৰ পৰা আমি ৰখাব পাৰোঁ। ঠিক আছে, চাওঁ আহক আজি এবাৰ ওলাই যাওঁ, দোকানীবিলাক কোনে কোনে কৰিছে সেইখিনি চাওঁ। চ' ৱেলকাম বেক এভৰিৱান। ত' যোৱাকালি যিখিনি সজাগতামূলক কাম কৰিছিলোঁ দোকানৰ বিষয়ে, পইচাৰ কাৰণে যিটো বিয়পি আছিলে কৰোণা ভাইৰাছ, চ' আজি এখন হোটেলত সেইখিনি কাম মানে ইমপ্লিমেণ্ট কৰিছে। মানে পুৰণা পইচাখিনি ইউজ কৰে আৰু নতুন পইচাখিনি কাষ্টমাৰক নিজে ল'বলৈ দিয়ে। চ' হোটেলখন মই দেখাই আছোঁ, সিহঁতে ষ্টেপখিনি লৈছে। এনেকৈ ষ্টেপ যাতে গোটেইখিনি দোকানে লয় সেইটো মই বিচাৰোঁ। চ' দেখাই আছোঁ দোকানখন কোন হয়, কেনেকৈ কাম কৰিছে সিহঁতে হোটেলত। চ' আশা কৰোঁ এইখিনি কাম চবেই ফ'ল' কৰে, কাৰণ কৰোণা ভাইৰাছটো পইচাৰ পৰা বেছি বিয়পে। চ' এইখিনি যাতে সকলোৱে ফ'ল' কৰে। আৰু এইখন দোকান এটা এক্সাম্পল হ'ব লাগে, সকলোৰ কাৰণে উদাহৰণ হ'ব লাগে যে এনেকৈ যদি বেপাৰ কৰি আছে, পইচাৰ ক্ষেত্ৰত অলপমান সজাগতা হোৱাটো ভাল। চ' চাওক, চ' এইখনে হোটেল যিটো মই কথা কৈছিলোঁ, যোনে প্ৰথমবাৰ উদাহৰণ দিছে যে এনেকৈ কাম কৰিব লাগে। এইখনো হোটেল, এইটো লাইভ চলি আছে, আপোনালোকে চাওক। কেচিয়াৰত পূৰা মাস্ক ইউজ কৰি আছে। আৰু কেনেকৈ পইচা সিহঁতে ইউজ কৰি চাওক আপোনালোকে আজি। মোৰ কিমান হৈছে? 80 টকা।
এইটো পইচা নতুন বক্সত থৈছে আৰু পুৰণা পইচাটো আগৰ কেছৰ পৰা দিছে 24 ঘণ্টা আগৰ 80 টকা হ'লে 100 টকা দিলা 20 টকাটো লওক সো এইটো হ'ল ব্যতিক্ৰমী আপুনি কি ক'ব এইটো ক্ষেত্ৰত মানে এইখন দোকান যেনেকে আপুনি পুৰণা পইচাটো ইউজ কৰা নাই আগৰ পইচাবিলাক আপোনাক দিছে আপুনি কি ক'ব বিচাৰে এইটো নিয়মটো সকলোখনে কৰিব লাগে পইচা চব বেমাৰী মানে বহুত বেমাৰী হৈছে মই এইটো নিয়ম কৰিলে মই ভাল পাওঁ আৰু আপুনি কি ক'ব বিচাৰে এইটো ক্ষেত্ৰত মই এইটো নিয়মে কৰি আছোঁ এইটো পুৰণ তেখেতৰ কাষ্টমাৰৰ পইচাটো তাত থবা দি নিজে 100 টকা যিমান হয় বাকীখিনি কেছৰ পৰা ঘূৰাই দিওঁ কাষ্টমাৰৰ হাতৰ পৰা নানো আশা কৰোঁ যাতে যিটো আপোনালোকে কৰিছে এইখিনি কাম সকলোৱে কৰে যাতে আৰু পাৰিলে সজাগ কৰিব দোকানীবিলাকক দোকানী সন্থা যিটো আছে সজাগ কৰিব যে পইচাৰ ক্ষেত্ৰৰ পৰা কিন্তু বহুত বিয়পিছে আৰু এইটো হ'ল নতুন যেতিয়া কাষ্টমাৰে দিয়ে পইচা সেইটো জমা দিয়ে বাকী পইচাটো ৰিটাৰ্ণ দিয়ে কেছৰ পৰা মানে যোৱাকালিৰ কেছৰ পৰা ৰিটাৰ্ণ দিয়ে ইয়াৰ পৰা বঢ়িয়া বঢ়িয়া বহুত ধুনীয়া 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 পদক্ষেপ লৈছে এইটো থেংক ইউ ধন্যবাদ